মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী ৰাজপথত আপৰ প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথত নামিল আপৰ নেতাকৰ্মী 10 মে মঙলবাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পন্ন কৰিলে এবছৰৰ কাৰ্যকাল সেয়ে খানাপাৰা খেলপথাৰত আয়োজন কৰা হৈছিল চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে জনসভা য'ত ভাগ লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনটোতে আম আদমি পাৰ্টিয়ে চৰকাৰৰ এবছৰীয়া বিফলতাৰ শ্লোগানেৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটী দীঘলীপুখুৰীত সাব্যস্ত কৰিলে প্ৰতিবাদ বিফল মুখ্যমন্ত্ৰীৰ হাতত ধ্বংস শাসন ব্যৱস্থা বিফল মুখ্যমন্ত্ৰীৰ হাতত সুলভ এনকাউণ্টাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইত হোৱা প্ৰতিশ্ৰুতিৰ এবছৰ অসমত অবৈধ ড্ৰাগছ বন্ধ কৰিব নোৱাৰা এবছৰ আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী এই কাৰ্যসূচীত আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডক্টৰ ভৱেন চৌধুৰী কমল কুমাৰ মেধি ৰুদ্ৰাংশু হাজৰিকাৰ লগতে দলৰ অৰ্ধশতাধিক কৰ্মী উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট ৰেড জোন